Hello everyone, welcome to Study Powerful. বন্ধুসকল আহি গ'ল আপোনালোকৰ বাবে অৱশেষত এটা ভাল খবৰ আৰু বন্ধুসকল আপোনালোকে জানে আমাৰ এই চেনেলত আপোনালোকক কেতিয়াও মই ফেক ভিডিঅ' বনাই প্ৰভাইড নকৰোঁ আপোনালোকক মই সদায় সঠিক ইনফৰমেশ্যন দিয়াটো মোৰ কৰ্তব্য তেন্তে বলক বন্ধুসকল আমি আজিৰ ভাল খবৰটো কি আপোনালোকে এবাৰ নিজে চাই ল'ব ঠিক আছে আৰু তাৰ আগতে যদি আপোনালোকে আমাৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ বন্ধুসকল আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি আপোনালোকৰ কিবা মতামত থাকে আপোনালোকে কমেন্ট সেকশনত কমেন্ট কৰি মোক জনাব ঠিক আছে আপোনালোকে নিজে চাই ল'ব আজিৰ ভাল খবৰটো ঠিক আছে আমি আৰম্ভ কৰিছো ডিসেম্বৰ ভিতৰত ঘোষণা কৰা হ'ব টেট পৰীক্ষাৰ ফলাফল হুদালগুৰিত এই কথা ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ডক্টৰ ৰনজ পেগুৱে কোনেও টেট পৰীক্ষাৰ নম্বৰ বঢ়াই দিব নোৱাৰে বা উত্তীৰ্ণ কৰাব নোৱাৰে প্ৰবঞ্চকৰ কবলত পৰাৰ পৰা সাৱধান থাকিবলৈও তেওঁ আহ্বান জনায় প্ৰাথমিক শিক্ষক সন্মিলনীৰ দাবী সন্দৰ্ভতো মন্তব্য কৰিছে শিক্ষামন্ত্ৰীগৰাকীয়ে তেওঁ কয় যে শীঘ্ৰেই সমাধান হোৱাৰ পথত প্ৰাথমিক শিক্ষক সন্মিলনীৰ সমস্যা হ'ব এতিয়াৰ পৰা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে আন্দোলন কৰিব নালাগে শীঘ্ৰেই ঘোষিত হ'ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্চম আৰু ষষ্ঠ ষান্মাসিকৰ ফলাফল এই কথা প্ৰকাশ কৰিছে শিক্ষামন্ত্ৰীগৰাকীয়ে ইতিমধ্যে অসম চৰকাৰৰ CIDয়ে গ্ৰেপ্তাৰ কৰিছে কিন্তু আন কেইবাজনো ব্যক্তি তেওঁলোক পলাতক অৱস্থাত আছে পলাতক অৱস্থাৰ পৰা তেওঁলোকে কাৰোবাক প্ৰলোভিত কৰি পৰিচিত কৰি ধন আত্মসাৎ কৰাৰ এটা ফন্দি ৰচিছে কিন্তু আমাৰ প্ৰাৰ্থীসকল সজাগ সচেতন হ'ব লাগে কোনেও টেটৰ নম্বৰ বঢ়াই দিব নোৱাৰে কোনেও টেটত পাছ কৰাই দিব নোৱাৰে গতিকে তেওঁলোকে যি পৰীক্ষা দিছে তাৰ ওপৰত আস্থা ৰাখি ধৈৰ্যৰে তেওঁলোকে পৰীক্ষাৰ ফলাফললৈ অপেক্ষা কৰিব সোনকালে দিব সোনকালে মানে নিৰ্দিষ্ট কোনো তাৰিখ নাই আমাৰ কোনো ৱেবছাইট তেনেধৰণে শেষ হোৱা নাই তেওঁলোকৰ লগত মই ইতিমধ্যে দুবাৰকৈ আলোচনাত বহিছোঁ প্ৰয়োজন সাপেক্ষে তৃতীয় চতুৰ্থবাৰৰ বাবেও তেওঁলোকৰ লগত আলোচনাত আমি বহিম সমস্যাসমূহ সমাধান কৰাৰ কাৰণে আমাৰ প্ৰচেষ্টা অব্যাহত আছে ভুকুতে কলটো নপকে প্ৰত্যেকটোৰ কাৰণে অলপ সময় লাগে গতিকে তেওঁলোকে উত্থাপন কৰা ন্যায্য সমস্যাখিনি সমাধান কৰাৰ কাৰণে আমি পদক্ষেপ লৈ আছোঁ চ' ইউনিভাৰ্চিটিৰ আভ্যন্তৰীণ বিষয়ত চৰকাৰে হস্তক্ষেপ নকৰে বা চৰকাৰৰ তাত পোনপটীয়া কোনো নাথাকে আমি এইটোৱেই চাওঁ যিখন আইনৰ অধীনত বড়োলেণ্ড ইউনিভাৰ্চিটি প্ৰতিষ্ঠিত হৈছে সেই আইনখনক সন্মান জনাই সেই আইনৰ দ্বাৰা বিশ্ববিদ্যালয়খন পৰিচালিত